গুড মৰ্ণিং এভৰিৱান। আৰু মই এতিয়া গৈ আছোঁ মানে মাহঁতৰ ঘৰত কঠীয়া তুলিবলৈ। দেউতাই তুলি আছে, মানুহ বিচাৰিছিলেতো মানুহ নাপালে, সেইকাৰণে দেউতাই তুলিছে আৰু মই তুলিম। মায়ে যিহেতু তুলিব নোৱাৰে, মাৰ ভৰিটো ভাঙিলে, ভালদৰে ভাল নাই হোৱা। আৰু দেউতাই কেইআশীমান তুলিলেই, ৰাতিপুৱাই গ'ল। মই শুই উঠিছে, চাহটো খাই লৈছোঁ আৰু তাৰপাছতে এতিয়া যাওঁ তুলিবলৈ। আৰু মই ভৰিত মাৰিব নোৱাৰোঁ, বাঁহ এডাল লৈ লওঁ। তো বাঁহডাল ল'ব আহিছোঁ। এইফালে বাঁহডাল লৈ লৈছোঁ। ইমান ধুনীয়া লাগিছে চাওক। ৰাতিপুৱা টাইমত মানে কুকুৰা, হাঁহ যিয়ে হওক খুব ভাল লাগে দেখিবলৈ ন, ৰাতিপুৱা টাইমৰ পৰিৱেশটো। অকণমান আমাৰ ঘৰৰ পৰিৱেশটো দেখাই দিছোঁ দেই। ইয়াৰ ঘৰ নতুনকৈ বনাইছে আৰু ভালকৈ মানে কমপ্লিট হোৱাগৈ নাই, আৰু সোমাই থাকিব পৰাকৈ হৈছে। আৰু মই হাতত লাখুটি লৈ গৈ আছোঁ কঠীয়া তুলিবলৈ দেউতাৰ লগত। দেউতাই তুলি আছে বাৰু। আৰু এইফালে গোটেইখন পানী হৈ আছে। আৰু আমাৰ গাঁৱৰ পৰিৱেশটো মানে দেখিবলৈ কেনেকুৱা লাগিছে জনাব হা। তুলিলে পুখুৰীত পেলাই থৈছে। আৰু এইফালে দেউতাই কঠীয়া তুলিলে, আৰু এইফালে পানীত থৈ দিছে বোকাটো যাবৰ কাৰণে। মানে বোকাও অলপ অলপকৈ আছে। আৰু দেউতাই ইমানখিনি অকলে তুলিলে। আৰু এতিয়া ময়ো তুলি আছোঁ আৰু নামিছোঁ পথাৰত। তুলিছোঁ আৰু দেই, এতিয়া কঠীয়া বমাই তুলি আছে। আৰু এইফালে বমাও আহিলে তুলিবলৈ, বমাই তুলি আছে। আৰু এইফালে মায়ে চাহ লৈ আনিছে। গোটেই মানুহজনী মানে অৱস্থা নাইকিয়া হৈ গ'ল চব। কঠীয়া তুলিলে কিছুমানৰ গাত নালাগে, মোৰতো গোটেইখন লাগে মানে। আৰু এইফালে আমাৰ আইতা ঘৰৰ পৰা আহিছে, আৰু কঠীয়া মানে ইমানেই কৈছে যে নালাগে তুলিব, কথা মানে নুশুনে নিজৰটোহে। আৰু এইফালে আইতাও তুলি আছে, আইতাও বহুত তুলিলে দেই। আমাৰ আইতা মানে ইমানেই চোকা, ৰৈ থাকিব নোৱাৰে। আৰু এতিয়া কঠীয়া তুলি হৈ গ'ল, ঘৰ যাওঁ আৰু ভাত খাওঁগৈ এইফালে। আৰু এইফালে অলপ আছে, আৰু আধাটো তুলিব কঠীয়া। আৰু এইফালে পুখুৰীত আছে। আৰু এইফালে এতিয়া কঠীয়া তুলি হোৱাৰ পাছত মেটেকা বুটলিলে, বহুত মেটেকা আছিলে। আৰু মেটেকাবোৰ ভাজি খাবলৈ বহুত ভাল লাগে। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে নেক্সট ডে, আৰু এইফালে মই কঠীয়া ৰুবলৈ গৈ আছোঁ। আৰু আজি যে ইমান চোকা ৰ'দ দিছে। কালি অকণমান বতৰটো ঠাণ্ডা কৰিছিলে বাৰু, কালি কঠীয়া তুলিলোঁ। আৰু আজি এইফালে ৰুবলৈ গৈ আছোঁ। ডলি আৰু জুমিয়ে ৰুই আছে, আপোনালোকক দেখুৱাম দেই। কিজনী ৰুই আছে। আৰু সেইফালে ট্ৰেক্টৰ বাই আছে, মাছ ধৰা মানুহ চব চিপা আছে। মাছ ধৰে নেকি? মাছ জানো ওলাইছে হ'বলা, মানুহ ধেৰ আছে ন। এইবিলাক মাছ ধৰা মানুহ। এইফালে ৰুই আছে দুজনী। আৰু এইফালে ডলিয়ে জুমিয়ে ৰুই আছে। আৰু আমাৰ এই গাঁৱৰ পৰিৱেশটো কেনেকুৱা লাগিছে ক'বচোন। ইমান ধুনীয়া, চবফালে সেউজীয়া আৰু পানী, মানে দেখিবলৈ বিৰাট ভাল লাগিছে দেই। আৰু ৰ'দো পৰি আছে যে, আৰু মানে শুৱনি কৰি দিছে। এয়া মাছ ধৰি আছে, যাওক মাছ ধৰা মানুহ কিমান। আৰু এইবাৰ আমাৰ পথাৰত বাইছেহি। এইফালে মাছ ওলাইছে বাৰু, নোলোৱা নহয়। এইফালে চব মানুহ। আগতে আমিও বহুত বহুত মাছ ধৰোঁগৈ সৰুতে। সেইবিলাক দিন মনত পৰে আৰু এতিয়া কঠীয়া ৰুই আছোঁ, সেইকাৰণে মাছ নধৰোঁ আৰু। এইফালে আমাৰ ৰোৱনী দেই। এইফালে আৰু দুগৰাকী বাহিৰে, তিনিগৰাকী দেই, 5গৰাকী আমি কঠীয়া ৰুই আছোঁ। আৰু এইফালে আমি ভাত খাবলৈ আহি ৰাতিপুৱাৰ সাঁজটো। আৰু এইফালে মায়ে দি আছে, ভাতৰ লগত দিছে কচু, দালি, ডিম, তাৰপাছতে আকৌ ভেন্দি, আলু, জলকীয়া ভাজি। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।